হেল্ল' বন্ধু বান্ধৱীসকল, মই আজি নতুনকৈ ভিডিঅ' এটা দিবলৈ লৈছোঁ। আজি প্ৰথম দিম সেই ভিডিঅ'টো। প্লিজ মোক সকলোৱে ছাপোৰ্ট কৰিব আৰু আপোনালোকৰ মৰম নেপালেতো মই জীৱনত আগবাঢ়িব নোৱাৰিম। নতুনকৈ মই চেনেল এটা খুলিছোঁ আৰু মই কি কৰিম, মই জীৱনত বহুত কষ্ট পালোঁ। মোৰ কি কৰিব, ঘৰৰ মানুহে মোক বহুত কষ্ট দিলে। মোৰ জীৱনটোত মোক বহুত কষ্ট পালোঁ। মোৰ এটা সময়ত মই পইচাৰ অভাৱত নিজক বিকিব লগা হ'ল। আজি মোৰ জীৱনটো তেনেকুৱা হ'ল। আপোনালোককনো কি জনাম আৰু মোৰ জীৱনটোৰ কথা। মই বোলে আপোনালোককো নতুনকৈ ব্লগ এটা খুলিছোঁ। প্লিজ সকলোৱে মোক মৰম দিব। প্লিজ জীৱনটো মোক সকলোৱে হাত পাতি ধৰিব বুলি মই আপোনালোকক অনুৰোধ কৰিছোঁ। প্লিজ মোক আপোনালোকে আগবাঢ়ি যাবলৈ দিয়ক। মোৰ জীৱনৰ নতুনকৈ মই চেনেলটোত সকলো কথা ক'ব পাৰি এইটো চেনেলত, সেইকাৰণে মই নতুনকৈ এটা চেনেল খুলিছোঁ। প্লিজ সকলোৱে মোক ছাপোৰ্ট কৰিব। আৰু মই কৈ যাম মোৰ জীৱনত কি দুখ হৈছিল। মোৰ জীৱনটোত সকলো কমিটো মোৰ এইটো চেনেলত সকলোৰে কাৰণে সেইটো কাৰণেই মই যি এটা নতুনকৈ চেনেল খুলিছোঁ, সেইটো সকলোৱে মোক ছাপোৰ্ট কৰিব। প্লিজ ছাপোৰ্ট কৰিব। আজিলৈ মই বাই বাই।